বৰষুণ দিয়াৰে কিবা ফাইদা উঠাবই লাগিব। হয় মাক, আজি যেতিয়ালৈকে মাছ 1 কিলো নুঠাও তেতিয়ালৈকে ঘৰতে নাহো। মিঠাতেল এটা টিঙৰ ওপৰত আছে, ওলাই থবি, আহি আছো মই। অ' বৰুদা, ক'ত যায়? অহ বৰুৱা, এই অলপ মাছ মাৰি আহোঁ ৰ। চালা বানপানীত একো খাব নোহোৱা হৈছে, এই মাছকে ভাজি ভাজি খাম। যদি ভাজবৰ কাৰণে তেল নাই নহয়, পুৰি পুৰি বাথন বনাই খাম। বৰষুণে নোৰোৱা হ'ল ৰে। তাকেতো এই চালা পুষ্পা ঝুঁকেগা নেহি, এই বৰষুণ তাৰ ৰুকেগা নেহি। দুটাও ডাবল হিট মাৰছি। সেই পুষ্পা বোলে এতিয়াও বোলে হিট হৈ আছে, বৰষুণ এই 1 মাহ ধৰি আমাৰ অসমত হিট হৈ আছে। তাকেইতো এই থাক ৰ বৰুৱা, যাই আহোঁ, দুটামান লৈ আহোঁ। এনেই এৰিম বানপানীৰ সময়, এৰাত নাই। যাওঁ দে, থাক দিয়া পিছে। মা, অ' মা, কি হ'ল হা? এইটো ল, ঔটেঙাৰ লগত বনাবি দিয়া। কি চিন্তা কৰি আছে? অ' চিন্তা হৈছে অ', এই নেৰে নেপেৰা বৰষুণ, খেতি পথাৰবিলাকত ডুবি গ'ল। এতিয়াও বৰষুণ এৰিব নামেই হোৱা নাই। আৰু নিউজবিলাকত শুনিছোঁ চাব বোলে আৰু এসপ্তাহমান বৰষুণেই দিব। গোটেইবিলাক ভগৱানকে এৰি দিছোঁ আৰু। দিয়া তুমি ভাতটো সোনকালে সোনকালে বাঢ়ি দিয়া। মোৰ পিনে বোলে মাথাউৰি ভাঙো ভাঙো অৱস্থা। যাওঁ অকণ পাৰোঁ নেকি বস্তা দি কেনে সেই মাথাউৰিত পানী অহাটো ৰখাব।